শৰ্মা নলবাৰী। নমস্কাৰ, মোৰ কবিতাৰ শিৰোনাম যাত্ৰা। এটি অন্তহীন যাত্ৰাৰ নামেই জীৱন। সৰু ডাঙৰ, বুঢ়া বুঢ়ী, ডেকা ডেকেৰী সকলো যাত্ৰী নিজ নিজ যাত্ৰা পথৰ। এই যাত্ৰাত চালকো তুমি, পৰিচালকো তুমি আৰু যাত্ৰীও তুমিয়েই। কেতিয়াবা যদি সন্মুখত সুউচ্চ পৰ্বতমালা, কেতিয়াবা আকৌ যাত্ৰাপথত বুকু কঁপি যোৱা বিশাল সমুদ্ৰ গৰ্জন, কেতিয়াবা যদি প্ৰচণ্ড ধুমুহা বতাহ, আকৌ কেতিয়াবা ভয়ংকৰ শিলাবৃষ্টি বৰষুণ, ক'ৰবাত যদি বিশাল মৰুভূমি, ক'ৰবাত অসূৰ্যস্পৰ্শা অদৃশ্য বননি। কাইটিয়া এই জীৱন পথৰ প্ৰতিটো খোজেই এক নতুন প্ৰত্যাহ্বান, এক নৱ আলোড়ন। এই যাত্ৰাৰ শেষ ক'ত কোনেও নাজানে, এই যাত্ৰাৰ আৰম্ভণি ক'ত কোনেও নুবুজে। তথাপিও মৃত্যুৰ লগতে হয়তো অন্ত পৰে শৰীৰৰ সৈতে কৰা আমাৰ এই যাত্ৰা। তাৰপিছতে আৰম্ভণি হয় শৰীৰবিহীন আত্মাৰ অন্য এক যাত্ৰা, যি আমাৰ বাবে অজান অবৈধ। ধন্যবাদ।